হৈছে প্ৰাণ। পানী তোমালোকে কেতিয়াও অসৎ ব্যৱহাৰ নকৰিবা। পানী আমাৰ বহুত প্ৰয়োজনীয় বস্তু, গম পাইছানে? এই প্ৰাণীয়ে প্ৰাণ। পানী নহ'লে কোনো জীৱ জন্তু জীয়াই থাকিব নোৱাৰে। সেয়েহে পানী আমি কেতিয়াও অসৎ ব্যৱহাৰ কৰিব নালাগে। এনেকৈ টেপ খুলি থ'লে পানীখিনি তোমালোকে সংৰক্ষণ কৰি ৰাখিবা। যেতিয়া পানীখিনি সম্পূৰ্ণ পৰিপূৰ্ণ হ'ব, তেতিয়া লগে লগে তোমালোকে টেপটো অফ কৰিবা দেই। তোমালোকক মই আজি অকণমান পানীৰ ওপৰত কমচোন দেই। অফ কৰি দিয়াগৈ, অফ কৰি দিয়া। এতিয়া এই পানীখিনি আমি এটা বাচনত যেতিয়া সংৰক্ষণ কৰি ৰাখিলোঁ, সেই পানীখিনি আমি বহুত কামত ব্যৱহাৰ কৰিব পাৰিম, নহয় জানো? পানী আমি বহুত কামত ব্যৱহাৰ কৰোঁ। তোমালোকে জানানে পানী কি কি কামত ব্যৱহাৰ কৰা হয়? অকণমান ক'বা, মই শুনা মই আমি ৰাতিপুৱা শুই উঠাৰ পৰাই আমি পানী ব্যৱহাৰ কৰোঁ, হয় নহয়? প্ৰথমতে আমি দাঁত ব্ৰাছ কৰিলে সেই পানীয়ে মুখখন ধুওঁ, তাৰপিছত গা ধুওঁ, তোমালোকৰ মাহঁতে বাচন ধুৱে, ঘৰ মুচে, কাপোৰ ধুৱে। পানী আমাৰ কিমান প্ৰয়োজনীয় বস্তু। আমাৰ পানী যিমান প্ৰয়োজন সিমান অনুপাতে আমাৰ পানীটো নাই। আমি সেয়েহে কেতিয়াও পানী অপব্যয় কৰিব নাপায়। আনকি আমাৰ বৰষুণত যেতিয়া পানী আহে, সেই পানীখিনিও আমি পৰাপক্ষত যদি আমাৰ তেনেকুৱা বাচন আছে, ডাঙৰ ডাঙৰ বাচনত আমি পানীখিনি ধুই ৰাখিব লাগে। আৰু সেই পানীখিনি পিছত আমি কি কৰিব লাগে? আমি আমাৰ নিজৰ কামত ব্যৱহাৰ কৰিব লাগে। সেয়েহে তোমালোকে কেতিয়াও পানী অসৎ ব্যৱহাৰ নকৰিবা দেই। পানীৰ কিন্তু বহুত প্ৰয়োজন। চোৱাচোন, পানী নহ'লে কোনো জীৱ জন্তু, গছ গছনিৰ পৰা ধৰি লৈ কোনো বস্তুৱে জীয়াই থাকিব নোৱাৰে। এজোপা গছ যেতিয়া শুকাই যায়, সেই গছজোপাত আমি অকণমান পানী দিয়াৰ লগে লগে কি হ'ব গম পোৱানে? গছজোপা ধুনীয়াকৈ জি উঠিব। আৰু সেইকাৰণে আমি পানী কেতিয়াও অসৎ ব্যৱহাৰ কৰিব নাপায়। এতিয়া বাইদেৱে তোমালোকক পানীৰ সংক্ৰান্তত পুংখানুপুংখভাৱে বিৱৰণ দিলে। মই বাইদেউৰ লগত অকণমান সহযোগ কৰিছোঁ। পানী হৈছে প্ৰাণ বুলি ক'লে নাই? গতিকে এতিয়া চোৱা, আমি খোৱা বোৱা কামত, খেতি পথাৰৰ কামত আমি পানী ব্যৱহাৰ কৰোঁ। এতিয়া আহাৰ মাহ আহিছে, এতিয়া আমাক পানীৰ প্ৰয়োজন হ'ব। কাৰণ আমি কৃষিজীৱী, আমি গাঁৱৰ মানুহ, আমাৰ সকলোৱে খেতি কৰে, নকৰে জানো? এতিয়া আমাৰ যিবিলাক ধান ৰুবৰ বাবে আমি কঠীয়া পাৰিছোঁ, তাত আমাক পানী লাগিব। পানী হ'লে তাক আমি বোকা কৰিব লাগিব, বোকা কৰি তাত ধান সিঁচিব লাগিব, সেই কঠীয়া হ'ব। গতিকে পানীটো নহ'লে আমি সেই ধানখিনি সিঁচিব পাৰিমনে? ইয়াৰ পাছতে আমাৰ স্কুল গৰম বন্ধ হ'ব, তেতিয়াহ'লে আমি মা দেউতাৰ লগত পথাৰত সহায় কৰিম। সেই পথাৰত যেতিয়া সহায় কৰিবলৈ যাওঁতে আমি নিশ্চয় ছাতি লৈ যাম। আৰু কৃষকসকলে জাপি ছাতি লৈ হাল বোৱা তোমালোকে নিশ্চয় দেখিছা। আৰু সেই পানী হ'লেহে আমি উপযুক্তভাৱে খেতি কৰিব পাৰিম। আজিকালি চৰকাৰেও জল জীৱন মিছন আঁচনি নামৰ এটা আঁচনি আনিছে, তোমালোকে দেখিছা। আমাৰ বিদ্যালয়ত আমি জল জীৱনৰ মিছনৰ পানী ব্যৱহাৰ কৰিছোঁ। সেই পানী অতি সুন্দৰ, অতি নিৰ্মল, আমি বেলেগকৈ ফিল্টাৰ নকৰিলেও হ'ব। গতিকে সেই পানীটো পোৱাৰ বাবে আমি জয়তে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক ধন্যবাদ জনাব লাগিব নাই? তোমালোকে ধন্যবাদ জনাইছানে? জনাইছোঁ। কাৰণ আমাৰ বিদ্যালয়ৰ পানীটো বৰ সুবিধাজনক নহয়। সেইকাৰণে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই আমাৰ বিদ্যালয়ত পানীৰ ব্যৱস্থা কৰি এটা সুন্দৰ ফিল্টাৰ দিছে। তাৰ উপৰিও চৰকাৰে জল জীৱন মিছন আঁচনিৰ জৰিয়তে আমাৰ বিদ্যালয়তো পানী যোগান ধৰিছে, আমাৰ ঘৰুৱাকৈও পানী যোগান ধৰিছে। গতিকে আমি পানী কেতিয়াও অপব্যৱহাৰ নকৰোঁ। আমাৰ যিখিনি লাগতিয়াল পানী, সেই লাগতিয়াল পানীখিনিয়ে আমি সদায় ব্যৱহাৰ কৰিম। হ'বনে? বুজি পালানে? আমি পানী অপব্যৱহাৰ কৰিমনে? নকৰোঁ। আৰু সেই পানী যধে মধে যেতিয়াই মন যায় তেতিয়াই যিকোনো পানী আমি খাবও নালাগে। সেই কথাটোৰ লগতে তোমালোকক সংযোজন কৰিলোঁ। এতিয়া তোমালোকে আজিৰ পৰা পানী অপব্যৱহাৰ কৰিবানে? পানীয়ে হৈছে প্ৰাণ, হয় নহয়? গতিকে সেই পানী আমি আকৌ কেইবাটা ভাগতো ভাগ কৰিব পাৰিম। আমি পানী আজি পনীয়া হিচাপত পাইছোঁ, জুলীয়া হিচাপত পাইছোঁ, হয় নহয়? আকৌ সেই পানী কেতিয়াবা আমি কেনেকৈ পাম? গোটা হিচাপেও পাম, বৰফ হিচাপেও পাম। আৰু কেতিয়াবা সেই পানীটো আকৌ বাষ্প হৈ
ওপৰলৈ উৰি যোৱা দেখিছানে? এতিয়া পথাৰত পানী আছে, দুদিনমান ৰ'দ দিয়াৰ লগে লগে সেই পানীখিনি কি হ'ব? নাইকিয়া হৈ যাব। নাইকিয়া হৈ যাব, ক'লৈ যাব? আকাশলৈ গুচি যাব। আকৌ আকাশত গৈ জমা হ'ব মেঘ হিচাপে, আকৌ অতিপাত গৰম হ'ব, সেইখিনি গলি আকৌ পৃথিৱীলৈ আহিব। গতিকে পানী একেখিনি পানীকে আপ ডাউন হৈ থাকে। গতিকে তোমালোকক আজি থুলমূলকৈ বাইদেউৰ লগতে মই সহযোগ কৰি এই পানীৰ বিষয়ে তোমালোকক পুংখানুপুংখভাৱে অৱগত কৰিলোঁ। তোমালোকে সকলোৱে বুজি পালানে? ধন্যবাদ।